নমস্কাৰ জনাইছোঁ সকলোলৈকে। আমাৰ হিমন্ত মামাই যে আমাক 10,000কৈ টকা দিব, সেয়াৰ ফৰ্ম ফিল আপ কৰিবলৈ গ'লোঁ গোটৰ সকলোৱে মিলি। তাত ফৰ্ম ফিল আপ কৰি মেলি আহিলোঁ। আবেলি মানুহজনে ক'লে বোলে মৰণাটো পেলাই থ'বা, মই গৈ পেলাই মৰণা গৰু ঘূৰামগৈ। তাৰপিছত মই সেই আহিয়ে মৰণাটো লাহেকৈ পেলাব ধৰিছোঁ। ভালদৰে নাজানো, তথাপিও কৰিবলৈ চেষ্টা কৰিছোঁ আৰু। তাৰপিছত তেওঁ আহিলে, লাহেকৈ দুয়ো মিলি মৰাত লাগিলোঁ। সন্ধিয়া হৈ আহিছে আৰু সন্ধিয়ালৈ আজি আমাৰ খুৰাহঁতৰ নখোৱা অনুষ্ঠানো আছে। তো সেইকাৰণে আমি অলপ লৰালৰিকৈ কামখিনি কৰি মেলি এই খুৰীহঁতৰ ঘৰ, যিহেতু ঘৰৰ কাষতে, প্ৰথমতে সন্ধিয়াত এনেই গৈ অলপ কি কৰিছে সকলোৱে চাই মেলি আহিলোঁ। ভকতসকল আহিছে, থাপনা পাতিছে, এজনে এয়া খুৰীৰ সৈতে কিবা কথা পাতি আছে আৰু বাকীসকলে চৌকাত জুই দিছে। ইফালে দালি বহাইছে, বাকী পানী গৰম কৰিছে ভাতৰ কাৰণে। সেইদৰে আয়োজন চলিছে। এইবোৰ আমাৰ নখোৱাৰ কালি আয়োজন আছিলে। তাৰপাছতে সেই নখোৱাত আৰু মাছ নহ'লেতো নচলেই। এয়া নতুন চাউল, এই সকলোবোৰ বস্তু ধুনীয়াকৈ ৰেডি মেলি কৰা হৈ গৈছে। তাৰপাছত সেইখিনি ভিডিঅ' ক্লিপ লোৱাৰ পিছতে মই ঘৰলৈ আহিলোঁ। তাৰপিছত আহি মেলি একেবাৰে খোৱাৰ সময়তহে গৈছোঁ। বাকী ভকতে ভিতৰত কি কৰিলে কি নকৰিলে সেইবোৰলৈ আৰু নগ'লোগৈ। তাৰপিছত গাও ইমান ভাল নহয়, মাতটোত হয়তো আপোনালোকে বুজি পাইছেই। তাৰপিছত ৰাতি আমি সকলোৱে মিলি এনেকৈ বাহিৰতে খালোঁ। খাই মেলি আৰু আহিলোঁ আৰু।